Hello everyone, welcome to Study for Change channel স্বাগতম আছো। আজিৰ ভিডিঅ'ত মই আসাম ইয়াৰ বুকৰ পাৰ্ট নম্বৰ 45 আলোচনা কৰিম। এই কোৱেশ্চনবোৰ অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহি গৈছে। আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু অসম পুলিচৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব বিচাৰে, লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰাও চাব পাৰিব। আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে বৰপেটা সত্ৰ was established by whom? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি মাধৱদেৱ। মাধৱদেৱে বৰপেটা সত্ৰখন নিৰ্মাণ কৰিছিলে। বৰপেটা সত্ৰখনক আগতে বৰপেটা থান হিচাপে জনা গৈছিলে। মনত ৰাখিব, বৰপেটা থান হিচাপে জনা গৈছিলে। আৰু বৰপেটা সত্ৰখনৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে মথুৰা দাস বুঢ়া আতা। এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট। প্ৰথমজন বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ হৈছে মথুৰা দাস বুঢ়া আতা। আৰু কেতিয়াবা পৰীক্ষাত মাধৱদেৱৰ জন্ম চনটো সুধি দিয়ে। এইটো হৈছে 1489। 1489 চনত লখিমপুৰত মাধৱদেৱৰ জন্ম হৈছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং সত্ৰ ইজ ফেমাছ ফৰ মাছ মেকিং ট্ৰেডিশ্যন? মুখা শিল্পৰ বাবে নিম্নলিখিত কোনটো সত্ৰ বিখ্যাত? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। এই চামগুৰি সত্ৰটো মাজুলী জিলাত অৱস্থিত আৰু ইয়াৰ পৰাই শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিলে। এই মুখা বা মাস্কবোৰ ভাওনাত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, ইন হুইচ এৰিয়া কুচন গান ইজ পপুলাৰ? কুচন গানসমূহ কোনখন ঠাইত জনপ্ৰিয়? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি গোৱালপাৰা। গোৱালপাৰাত কুশন গান জনপ্ৰিয়। এই কুশন গানবিলাক নৰ্থ বেংগল আৰু লোৱাৰ আছামৰ মেইনলি গোৱালপাৰাত বেছিকৈ জনপ্ৰিয় আৰু এইবোৰ ৰাজবংশীসকল জনজাতিয়ে বেছিকৈ গায়। নেক্সট কুৱেশ্যন, হুইচ সত্ৰ ৱাজ এষ্টাব্লিছড বাই আহোম কিং জয়ন্ত সিংহ? আহোম ৰজা জয়ন্ত সিংহই কোনটো সত্ৰ স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰ জয়ন্ত সিংহই নিৰ্মাণ কৰিছিলে। এই দক্ষিণপাট সত্ৰটো জয়ন্ত সিংহই 1654 চনত নিৰ্মাণ কৰিছিলে। কেতিয়াবা পৰীক্ষাত দক্ষিণপাট সত্ৰ কোনখিনি ঠাইত অৱস্থিত সুধি দিব পাৰে। দক্ষিণপাট সত্ৰ মাজুলী জিলাত অৱস্থিত। চ' মনত ৰাখিব, দক্ষিণপাট সত্ৰ জয়ন্ত সিংহই নিৰ্মাণ কৰিছিলে 1654 চনত মাজুলী জিলাত। নেক্সট কুৱেশ্যন, হাস্সা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? হাস্সা উৎসৱ কোনটো সম্প্ৰদায়ে উদযাপন কৰে? চাহ জনজাতি, কাৰ্বি, মিচিং নে বড়োসকলে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি কাৰ্বিসকলে। কাৰ্বি জনজাতিসকলে পালন কৰে। ইয়াৰ লগতে আৰু দুটা ইম্পৰ্টেণ্ট উৎসৱ কাৰ্বি জনজাতিসকলে উদযাপন কৰে, মনত ৰাখিব। সেই দুটা হৈছে ব্ৰংকেৰ আৰু বাটৰ কেঁকুৰ। চ' এই কুৱেশ্যনটোৰ এনচাৰ হৈছে হাস্সা ফেষ্টিভেল কাৰ্বি জনজাতিসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো অসম চৰকাৰৰ পৰীক্ষাত বহুতবাৰ সুধিছে। পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি মিচিং ট্ৰাইব। মিচিংসকলে পৰাগ ফেষ্টিভেলটো উদযাপন কৰে। পৰাগ ফেষ্টিভেলটো হৈছে পষ্ট হাৰ্ভেষ্টিং ফেষ্টিভেল, মানে শস্য চপোৱাৰ পিছত যিটো উৎসৱ পালন কৰে সেইটো হৈছে পৰাগ ফেষ্টিভেল। মিচিংসকলে উদযাপন কৰে। ইয়াৰ লগতে মিচিংসকলে আৰু এটা উৎসৱ উদযাপন কৰে, সেইটো হৈছে আলি আই লৃগাং। সেইটো হৈছে মিচিংসকলৰ প্ৰধান উৎসৱ আৰু ই প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহে উদযাপন কৰে। মনত ৰাখিব, মিচিং ট্ৰাইবসকলে পৰাগ ফেষ্টিভেল আৰু আলি আই লৃগাং উৎসৱ দুটা উদযাপন কৰে। নেক্সট কুৱেশ্যন, হোৱাৰ মধুপুৰ সত্ৰ ইজ চিটুৱেটেড? মধুপুৰ সত্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি কোচবিহাৰ। কোচবিহাৰত মধুপুৰ সত্ৰ অৱস্থিত। আৰু এই মধুপুৰ সত্ৰৰ পৰাই বৈষ্ণৱসকলৰ এক স্বৰ্ণ নাম ধৰ্মৰ ট্ৰেডিশ্যনটো আৰম্ভ হৈছিলে আৰু তেতিয়াৰ কোচ ৰজা আছিলে নৰনাৰায়ণ। চ' মধুপুৰ সত্ৰ কোচবিহাৰ ৱেষ্ট বেংগলত অৱস্থিত। নেক্সট কুৱেশ্যন, হাউ মেনি বৰগীতছ আৰ কম্প'জড বাই মাধৱদেৱা? মাধৱদেৱে ৰচিত বৰগীতৰ সংখ্যা কিমান? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে জনাব। মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা কিমান? আৰু শংকৰদেৱে লিখিছিলে, শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা হৈছে 240, 240টা। শংকৰদেৱে লিখা প্ৰথমটো বৰগীত হৈছে মানা মেৰি ৰাম চৰণহি লাগু, আৰু এইখন ব্ৰজৱলী ভাষাত 1488 চনত লিখিছিলে। মই শংকৰদেৱৰটো কৈ দিলোঁ, আপোনালোকে মাধৱদেৱৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, হোলী ইজ দ্য প্ৰাইম ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ সত্ৰ? হোলী কোনটো সত্ৰত মুখ্যতঃ উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বৰপেটা। বৰপেটাত প্ৰতি বছৰে হোলীত উদযাপন কৰা হয় আৰু এই বৰপেটা সত্ৰত 440 বছৰৰ পৰা এই প্ৰথাটো চলি আছে। নেক্সট কুৱেশ্যন, ফেমাছ ৰিফৰ্মাৰ পীতাম্বৰ দেৱা গোস্বামী ৱাজ এন অধিকাৰী এট হুইচ সত্ৰ? বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱা গোস্বামী কোনটো সত্ৰৰ
অধিকাৰী আছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ গড়মূৰ সত্ৰ গড়মূৰ সত্ৰৰ অধিকাৰী আছিলে পীতাম্বৰদেৱ গোস্বামী আৰু এই গড়মূৰ সত্ৰটো মাজুলী জিলাত অৱস্থিত মনত ৰাখিব মাজুলী জিলাত অৱস্থিত নেক্সট কুৱেশ্যন এবাৰ পৰীক্ষাত অসমৰ সত্ৰৰ পৰা এখন কুৱেশ্যন আপোনালোকে গ্যাৰান্টি পাবই সো ভালকে চাই যাব Where was the first সত্ৰ established by শংকৰদেৱা শংকৰদেৱে ক'ত প্ৰথম সত্ৰ স্থাপন কৰিছিলে ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ বৰদোৱা নগাঁও জিলাৰ বৰদোৱাত শংকৰদেৱে প্ৰথমটো সত্ৰ স্থাপন কৰিছিলে নেক্সট কুৱেশ্যন Where did শংকৰদেৱা ডাই শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ মধুপুৰ সত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত শংকৰদেৱৰ মৃত্যু হৈছিল শংকৰদেৱৰ জন্ম হৈছিল মনত ৰাখিব 1449 চনত আৰু মৃত্যু হৈছিল 1568 চনত জন্ম আৰু মৃত্যুৰ দুইটা চন ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট কুৱেশ্যন অন হুইচ ডে মেডাম মেফি ইজ পাৰফৰ্মড এনুৱেলি প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি পালন কৰা হয় ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ 31 জানুৱাৰী 31 জানুৱাৰী তাৰিখে মেডাম মেফি উদযাপন কৰা হয় আৰু এই মেডাম মেফি উৎসৱটো আহোমসকলে উদযাপন কৰে মনত ৰাখিব আহোমসকলৰ উৎসৱ হৈছে মেডাম মেফি নেক্সট কুৱেশ্যন বৈশাগু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি বৈশাগু উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি বড়ো আৰু কছাৰীসকলে এপ্ৰিল মাহত বৈশাগু উৎসৱটো পালন কৰে আজিৰ এই গোটেইকেইটা কুৱেশ্যন অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিছে সো বহুত ইম্পৰ্টেণ্ট চাই যাব নেক্সট কুৱেশ্যন ডিউৰিং হুইচ পিৰিয়ড চৰ্যাপদাস ৱাজ কম্প'জড চৰ্যাপদসমূহ কেতিয়া ৰচনা কৰা হৈছিল ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ বিটুইন 8 and 12 চেঞ্চুৰী 8 আৰু 12 শতিকাৰ ভিতৰত চৰ্যাপদসমূহ ৰচনা কৰা হৈছিল এই চৰ্যাপদসমূহ হৈছে বৌদ্ধ ধৰ্মৰ সাধনাৰ গীত নেক্সট কুৱেশ্যন বাই হুম পুৰুষ সংহতি সত্ৰ ৱেৰ এষ্টাব্লিছড পুৰুষ সংহতি সত্ৰসমূহ কোনে স্থাপন কৰিছিলে ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি পুৰুষোত্তম দেৱে পুৰুষ সংহতি সত্ৰসমূহ নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন টুচু পূজা ইজ সেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ কোন সম্প্ৰদায়ৰ লোকে টুচু পূজা উদযাপন কৰে ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি টি ট্ৰাইব চাহ জনজাতিসকলে টুচু পূজা উদযাপন কৰে নেক্সট কুৱেশ্যন দ্য ফেমাছ অম্বুবাচী মেলা ইজ হেল্ড এভৰি ইয়াৰ ইন হুইচ অফ দ্য ফলোয়িং চিটিজ অফ ইণ্ডিয়া ভাৰতৰ কোনখন নগৰত প্ৰতি বছৰে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি গুৱাহাটীত প্ৰতি বছৰে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয় আৰু এই কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন দক্ষিণপাট সত্ৰ ৱাজ এষ্টাব্লিছড বাই হুম অফ দ্য ফলোয়িং নিম্নলিখিত কোনে দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিলে ইয়াৰ অপশ্যন শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ বনমালী দেৱে দক্ষিণপাট সত্ৰ নিৰ্মাণ কৰিছিলে আৰু এই দক্ষিণপাট সত্ৰত প্ৰতি বছৰে ৰাসলীলা উদযাপন কৰা হয় নেক্সট কুৱেশ্যন কুৰুৱাবাহী সত্ৰ ৱাজ এষ্টাব্লিছড বাই কুৰুৱাবাহী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি বংশীগোপাল দেৱে কুৰুৱাবাহী সত্ৰ নিৰ্মাণ কৰিছিলে আজি এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং